বসুন্ধৰা 2 আৰু বাল্য বিবাহ সম্পৰ্কে বৰপেটা প্ৰশাসনৰ উদ্যোগত ডংৰা গাঁও পঞ্চায়তত আজি এক গাঁও সভা অনুষ্ঠিত হয়। ডংৰা গাঁও পঞ্চায়তৰ সভাপতি শ্বাহ আলমৰ সভাপতিত্বত চলি থকা সভাত বৰপেটা চক্ৰ বিষয়া লাট মণ্ডল আৰু স্থানীয় গাঁওবুঢ়াসকলে উপস্থিত থাকে। বৰপেটা চাৰ্কুলৰ বিষয়াজনে জনোৱা মতে মাটিৰ ম্যাদীকৰণৰ অনলাইন সন্দৰ্ভত ৰাইজক অৱগত কৰাৰ লগতে বাল্য বিবাহ ৰোধ কৰাৰ এক বৃহৎ উদ্দেশ্য লৈ আজিৰ এই গাঁও সভাখন অনুষ্ঠিত কৰা হৈছে। বহুসংখ্যক জনতাৰে ভৰপূৰ থকা সভাখনত মাটিৰ অনলাইন আৰু বাল্য বিবাহ বন্ধ কৰাৰ কঠোৰ মন্তব্য আগবঢ়াই পঞ্চায়তৰ সভাপতি শ্বাহ আলমে তেখেতৰ ভাষণ প্ৰসংগত কয় যে এতিয়াৰে পৰা এই পঞ্চায়তখনত বাল্য বিবাহ সম্পূৰ্ণৰূপে বন্ধ থাকিব। যদি কোনোবাই বাল্য বিবাহৰ দৰে আন যিকোনো কুসংস্কাৰৰ দৰে কাম কৰে তেন্তে তাৰ ওপৰত আইনগতভাৱে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি ঘোষণা কৰে। বৰপেটাৰ পৰা দেলৱাৰ হুছেইনৰ এক এক্সক্লুচিভ ৰিপৰ্ট Rkylive। গোটেই আমাৰ বৰপেটা চাৰ্কল গোটেই অসমতে গাঁও সভা হৈ আছে। তো যিখিনি আমাৰ জিৰ' কাউণ্ট ভিলেজ আছিলে মানে য'ত এপ্লিকেশ্যন একেবাৰে পৰা নাই সেইখিনি গাঁৱতে আজি গাঁও সভা স্পেচিয়েলি আমি পতা হৈছে। গতিকে আমি আহ্বান জনালোঁ ৰাইজক যাতে তেখেতলোকে সোনকালে আবেদন কৰে। 31 মাৰ্চলৈকে লাষ্ট ডেট আছে, তাৰ ভিতৰতে আবেদন কৰি পিনে কামখিনি কৰে বুলি আহ্বান জনায়। বসুন্ধৰা মিছন বসুন্ধৰা 2 যিটো মাটি মানে হয় মাটিৰ বাৰী যি মিছন বসুন্ধৰা 2 আহিছে নহয় সেইখিনি এই বিষয়ে তাৰ ক্ষেত্ৰতে আমি আবেদন কৰিব ৰাইজক অনুৰোধ কৰোঁ। ল'ৰা বয়সৰ পিছত বিয়াৰ ব্যৱস্থা কৰক, নহ'লে প্ৰত্যেকে নিজৰ ভৰিত থিয় দিব পাৰিলে তেতিয়া বিয়াৰ ব্যৱস্থা কৰক। আচলতে বয়স নহ'লে বিয়া পাতিব নালাগে, এইটো আমাৰ চৰকাৰে আইন বা এইটো আমিও ব্যৱস্থা ল'ব লাগে। গতিকে গাঁওবুঢ়াবিলাকক সকীয়াই দিছে, যদি গাঁওবুঢ়াবিলাক বহি থাকে এইবিলাক যদি বন্ধ নকৰে গাঁৱত তে গাঁওবুঢ়াবিলাকে নিজে এৰেষ্ট হ'ব লাগিব। আৰু তাৰ লগতে পঞ্চায়তত পুৰা গুৰু দায়িত্ব দিছে। পঞ্চায়তৰ কমিটি আছে, পঞ্চায়তৰ যিটো প্ৰেচিডেণ্ট প্ৰত্যেক যিকোনো পঞ্চায়তৰে হওক প্ৰেচিডেণ্টবিলাক হ'ল এইটো বাল্য বিবাহ বন্ধ কৰাৰ চেয়াৰমেন। গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ ইয়াৰ পিছৰ পৰা কোনো মোৰ পঞ্চায়তত বিশেষকৈ কোনো গাঁৱতে যাতে এনেকুৱা নহয়, আৰু এনেকুৱা হ'লে আমি জনাই দিয়াৰ কাৰণে